চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো অলপ জমনি হ'ব যেন লাগিছে মানে মই আছোঁ এতিয়া বৰমাহঁতৰ ঘৰত আৰু আমাৰ ঘৰত যদি মই এইটো ভিডিঅ' বনাওঁ গম পাই যাব মানে আজি দাদাৰ বাৰ্থডে সেইকাৰণে আমি ভাবিছোঁ এনে কিবা এটা দিম আৰু সেইকাৰণে মানে বক্স চক্স গোটাই থৈছোঁ বক্সকেইটা কি আছিলে ফ্লিপকাৰ্টৰ বক্স আছিলে তাৰপিছতে জোতা বাকচ এটাও আছে আৰু ইনভাৰ্টাৰ বক্স এটাও আছে তাতে আমি কিবা কিবি বস্তু ভৰাম আৰু তাৰ ভিতৰত এটা গিফ্ট থাকিব কি হয় বাৰু পিছত আপোনালোকে দেখিব কি থাকে তাত আৰু ভিডিঅ'টো চাই থাকিব আৰু এতিয়া আমি সেইটো কাৰণে যা যোগাৰ কৰি আছোঁ তাত বস্তু কি ভৰাও মানে আৰু সেয়াই ভিডিঅ'টো চাই থাকিব এইটো আমাৰ বক্সটো প্ৰথম বক্সটো ইনভাৰ্টাৰ বক্সটেই তাৰপিছতে ইয়াত কাগজ আছে আৰু এহেঁতি মোৰ বাৰ্থডেত কি দিছিলে গম পায়নে কি আছিলে জাবৰ এখোপামান জাবৰ আছিলে প্ৰথমতে বাহিৰত ডাঙৰ বক্স এটাত আৰু ইয়াত দিছে আজি কাগজ মানে কেনেবাকৈ যদি দাদাক যদি জাবৰ দিওঁ সি মানে দলিয়াব আমাক গালি দিব সেইকাৰণে আমি কাগজে দিছোঁ উপায় নাপায় গ'ল এটা বক্স তাৰপিছত এইবোৰ কাগজ আছে আৰু এইটো জোতাৰ বাকচ এইটো জোতাৰ বাকচ তাৰপিছতে ইয়াৰ ভিতৰত আৰু কিবা এটা দিম সেইটো গিফ্টটো আমি অনা নাই আনোগৈহে বাৰু যাওঁনে প্ৰথম মোৰ বাৰ্থডেত দিছিলে হেড দুজনীয়ে মই ভাবিছোঁ আৰু গধূলি আহিছোঁ মই ওলাই গৈছিলোঁ টাউনলৈ গৈছিলোঁ আহি পাই দেখিছোঁ মোৰ কাৰণে কিবা এটা আছে মানে ডাঙৰ বক্স এটা মই ভাবিছোঁ বেলেগ কিবা আছে চাগে আৰু দিনৰ পৰা কৈ আছে তোমাৰ কাৰণে গিফ্ট এটা আছে তাৰপিছতে মই খুলিব দিছে মোক মই খুলিছোঁ আৰু ভাবিছোঁ বেলেগ কিবা আছে চাগে আৰু প্ৰথম যিটো বক্স আছিলে সেইটো খুলিছোঁ একদম জাবৰ এখোপামান ওলাইছে তাৰ ফুটা বেলুন তাৰপিছতে আৰু এটা বক্স আছিলে ন সৰু এটা আছিলে সেইটো খুলিলোঁ সেইটোত একো নাছিলে নেকি ছেকেণ্ড বক্সটোত আছিলে জানো অঁ ছেকেণ্ড বক্সটোত একো নাছিলে তাৰপিছতে কৈছে আৰু এটা বক্স আছে খোলা তাৰপিছত খুলি আছোঁ ভাবিছোঁ কিবা চাগে বেলেগ বস্তু ওলাব দেখিছোঁ আলু এটা ওলাইছে তাকো আলুটো বেয়া আছিলে আৰু দুইজনীয়ে মোক মানে দিওঁ বুলিয়ে দিছে এতিয়া আমি যাওঁ বস্তুটো আনি লওঁগৈ বন্ধ নে খোলা দোকান নহ'লে তলা লগাই থ'লে নহয় এইটো ভিতৰত বস্তুটো আছে মেইন বস্তুটো যেতিয়া গিফ্টটো খুলিব তেতিয়াহে দেখা পাব আৰু এতিয়া কি কৰিম ইয়াত এতিয়া ফিনিচিং পেকিংটো দি দিওঁ পেকিংটো কিহে দিবা দুখ লাগিছে ন পইচাটো আশা কৰিব চাগে ভাল গিফ্ট বাৰ্থডে বুলি আমিহে জানো কেনেকুৱা হাৰামি বনিয়ে গ'মি এতিয়া ইয়াৰ পেকিংটো কিহে কৰিম বগা কাগজ নে আজি কৈছিলে যে থেংক ইউ বুলি ये ऐसे लो और यहाँ में घुसा दो ये ऐसे सिंपल ड्राइवर सिंपल काम এইটো গিফ্ট ভিতৰত আছে কি আছে আৰু কিবা এটা দেখা পাব বাৰু কি আছে এইটো যাব এতিয়া ইয়াত গিফ্ট এইটো উল্টা হৈ আছে হৈ গ'ল আমাৰ গিফ্টটো এতিয়া এইটো পেক কৰ এতিয়া কি কৰ এতিয়া আৰু কি কৰিছা তুমি হ'ব হৈ যাব গুলি কৰ্ম ৰ'বা নাহি ধৈৰ্য হৈ যাব পঢ়া ধ্বংস কৰি দিছোঁ তাৰ কাৰণে কি কৰিবা এতিয়া ইয়াক দে কৰ পেক কৰ ইনভাৰ্টাৰ বক্স পেক কৰা প্ৰেজেণ্ট পেপাৰখনো যিমানকণ আছেগৈ আৰু সেইকণ নহ'বই এই হ'ব আৰু ওপৰটোহে উল্টা হৈছে এইটো আমাৰ হৈ গ'ল বাৰ্থডেৰ গিফ্ট কৰা হৈ গ'ল আৰু এতিয়া এইটো লৈ মই ঘৰলৈ যাওঁ ঘৰত থৈ দিওঁগৈ তাৰপিছতে গধূলি যাব তাই আমাৰ ঘৰলৈ তাৰপিছতে দাদাক দিম সি খুলিব গিফ্ট লৈ যাওঁচোন কালি খালে যাম দামী বস্তুৱে আছে
মানুহে মোবাইল যেন পাইছে সেইটোৱে আৰু ভিতৰতো বস্তু এটা আছে এইটো কামৰ বস্তু আহিছে আৰু আলু খাই ভাল পোৱা কাৰণে আলু দিছোঁ গুড আৰু সেইটো বস্তু কি আছিলে আপোনালোকে দেখিলেই সেইটো বস্তু খাই সেইকাৰণে আমি ভাবিলোঁ সেইটো দিয়াই ভাল হ'ব অলপ জমনি হৈ গ'ল ভাবিছোঁ গাড়ীটো মই খাম নেকি মানে ডাঙৰটো মই এহেঁত দুজনী সৰু গালিটো পৰিলে মোৰ গাতে পৰিব আৰু তাৰপিছত গালি চালি নাই খোৱা সেয়াই আছিলে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত কমেণ্ট কৰি জনাব নাপাহৰিব আৰু ভাল পালে লাইক এটাও কৰি দিব আৰু এতিয়ালৈকে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব